মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টিৰ জৰিয়তে মই আলোচনা কৰিব ওলাইছোঁ সেকেন্ডাৰী এডুকেশ্যন 1952-53 নাইবা অসমীয়া মাধ্যমিক শিক্ষা আয়োগ 1952-53 স্বাধীনতাৰ পিছত ভাৰতবৰ্ষৰ শিক্ষাৰ বুৰঞ্জীত মাধ্যমিক শিক্ষা আয়োগ 1952-53 এক গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল। সেই কাৰণে আমি সকলো ছাত্ৰ-ছাত্ৰীয়ে এই মাধ্যমিক শিক্ষা আয়োগক খুব ভালকৈ জনাটো প্ৰয়োজন। সেয়ে মই আহ্বান জনাম সমূহ ছাত্ৰ-ছাত্ৰীয়ে যাতে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চায়। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ ঠিক পিছতে ভাৰত চৰকাৰে শিক্ষাক ভাৰতীয় শিক্ষা ব্যৱস্থাক এক আমূল পৰিৱৰ্তনৰ ইচ্ছা কৰিছিল। আমূল পৰিৱৰ্তনৰ চিন্তা চৰ্চা কৰিয়েই 1952 চনৰ 23 ছেপ্টেম্বৰ তাৰিখে ভাৰত চৰকাৰে মাধ্যমিক শিক্ষা আয়োগ গঠন কৰে। 1952 চনৰ 23 ছেপ্টেম্বৰ তাৰিখে ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰৰ নেতৃত্বত এখন মাধ্যমিক শিক্ষা আয়োগ গঠন কৰি দিয়ে। ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ নেতৃত্বত 1952 চনৰ 23 ছেপ্টেম্বৰ তাৰিখে মাধ্যমিক শিক্ষা দ্ৰুত সম্প্ৰসাৰণ আৰু ক্ষীপ্ৰ উন্নয়নৰ বাবে গঠন কৰি দিছিলে। আৰু যেহেতু এই মাধ্যমিক শিক্ষা আয়োগৰ নেতৃত্ব বহন কৰিছিলে ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ, সেই কাৰণে তেখেতৰ নামেৰে এই আয়োগখনক আমি জানিব পাৰোঁ যে মুডালিয়াৰ আয়োগ হিচাপে আমি এই মাধ্যমিক শিক্ষা আয়োগক জানো, মুডালিয়াৰ আয়োগ। এই আয়োগখনত টোটেল 9 গৰাকী সদস্য আছিলে। 9 গৰাকী সদস্যৰ ভিতৰত 9 গৰাকী মেম্বাৰ্ছ আছিলে। 9 গৰাকী সদস্য আছিলে, তাৰে 2 গৰাকী আছিলে বিদেশৰ শিক্ষাবিদ। 2 গৰাকী সদস্য আছিলে বিদেশৰ শিক্ষাবিদ। তেওঁলোক আছিলে প্ৰফেচাৰ জন ক্ৰিষ্টি মই দেখাকৈ লিখি দিছোঁ, জন ক্ৰিষ্টি আৰু ডক্টৰ কেনিথ ৰাষ্ট উইলিয়াম। এই 2 গৰাকী বিদেশৰ শিক্ষাবিদক লৈ 9 গৰাকী সদস্যৰে ভাৰত চৰকাৰে 1952 চনৰ 23 ছেপ্টেম্বৰ তাৰিখে ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰক সভাপতি হিচাপে পাতি গোটেই ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষাক অনুসন্ধানৰ বাবে আৰু এই মাধ্যমিক শিক্ষাক উন্নয়নৰ বাবে এই আয়োগ গঠন কৰি দিছিলে। আৰু সেই আয়োগখন 6 অক্টোবৰ 1952 চনতে অক্টোবৰৰ 6 তাৰিখে তেতিয়াৰ শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদে এই আয়োগখনক আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। আৰু উদ্বোধনৰ দিনৰ পৰাই এই মাধ্যমিক শিক্ষা আয়োগৰ মানুহখিনিয়ে গোটেই ভাৰতবৰ্ষত মাধ্যমিক শিক্ষাৰ সমস্ত দিশ গোটেই ভাৰতবৰ্ষত মাধ্যমিক শিক্ষাৰ সমস্ত দিশসমূহ চালি জাৰি চাবলৈ তেওঁলোকে প্ৰশ্নাৱলী প্ৰস্তুত কৰিছিলে। সেই প্ৰশ্নাৱলীৰ জৰিয়তে তেওঁলোকে গোটেই ভাৰতবৰ্ষৰ শিক্ষাবিদসকললৈ, শিক্ষকসকললৈ, অভিভাৱকসকললৈ সেই প্ৰশ্নসমূহ প্ৰেৰণ কৰিছিলে আৰু যাৰ জৰিয়তে তেওঁলোকে অনুসন্ধান চলাইছিলে। আৰু তেওঁলোকে ফিজিকেলিও গোটেই ভাৰতবৰ্ষৰ প্ৰত্যেকটো প্ৰদেশতে তেওঁলোকে ঘূৰি ফুৰি বাস্তৱ অভিজ্ঞতাৰে তেওঁলোকে অনুসন্ধান চলাই এটা মাধ্যমিক শিক্ষাৰ সকলো দিশ সামৰি তেওঁলোকে এটা অনুসন্ধান কৰি এটা প্ৰতিবেদন প্ৰস্তুত কৰিছিলে। আৰু সেই প্ৰতিবেদনখন তেওঁলোকে 29 আগষ্ট 1953 ঠিক এবছৰ 6 দিন পিছত তেওঁলোকে তেওঁলোকৰ প্ৰতিবেদনখন ভাৰত চৰকাৰক প্ৰদান কৰিছিলে, ছাবমিট কৰিছিলে।
তো সেই কাৰণে 1952 চনত গঠন হৈছিল আৰু 1953 চনৰ 29 আগষ্টত তেওঁলোকৰ প্ৰতিবেদনখন ভাৰত চৰকাৰক অৰ্পণ কৰিছিল সেই কাৰণে এই মাধ্যমিক শিক্ষা আয়োগক 1952-53 চন হিচাপে আমি অভিহিত কৰিছো তো এতিয়া আমি অকমান সময় আলোচনা কৰিম মাধ্যমিক শিক্ষা কি মাধ্যমিক শিক্ষা হৈছে প্ৰাথমিক শিক্ষা ঠিক পিছৰ পৰ্যায় আৰু উচ্চ শিক্ষা ঠিক আগৰ পৰ্যায় প্ৰাথমিক শিক্ষা হৈছে ক্লাস 1 to 8 1 to 8 প্ৰাথমিক পৰ্যায় 1 to 8 হৈছে primary education এই primary education আকৌ দুটা ভাগত ভাগ কৰিছো আমি LP আৰু UP LP 1 ৰ পৰা বৰ্তমান 1 ৰ পৰা 5 লৈকে UP 6 7 আৰু 8 6 ৰ পৰা 8 লৈকে আৰু ঠিক 1 ৰ পৰা 8 ৰ পিছতে 9 10 11 and 12 এই পৰ্যায়টো কোৱা হ'ব মাধ্যমিক শিক্ষা নৱম শ্ৰেণী দশম শ্ৰেণী একাদশ আৰু দ্বাদশ এইখিনিক মাধ্যমিক শিক্ষা বুলি কোৱা হৈছে আৰু ঠিক তাৰ পিছৰ পৰ্যায়টো হৈছে হায়াৰ এডুকেশ্যন বা উচ্চ শিক্ষা ইউনিভাৰ্চিটি এডুকেশ্যন তো এই মাধ্যমিক শিক্ষা আকৌ দুটা ভাগত আমি ভাগ কৰিছো এখিনি হাই স্কুল সেকশন এখিনি হাই স্কুল আৰু 11 12 টো হায়াৰ সেকেন্ডাৰী কোৱা হৈছে আৰু এখিনি হাই স্কুল বুলি আমি ভাগ কৰি লোৱা হৈছে আমি ভাগ কৰি লৈছো তো এতিয়া যদি আমি মাধ্যমিক শিক্ষাটো ভালকৈ চাওঁ তেতিয়াহ'লে দেখা পাম যে 6 বছৰৰ পৰা 14 বছৰ বয়সলৈকে প্ৰাথমিক শিক্ষাত থাকে আৰু 14 ৰ পৰা 17 বা 18 বছৰ বয়সলৈকে মাধ্যমিক শিক্ষা গ্ৰহণ কৰে তো এই মাধ্যমিক শিক্ষাটো অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু কাৰণ মাধ্যমিক শিক্ষাই হায়াৰ এডুকেশ্যনৰ কাৰণে ছাত্ৰ প্ৰস্তুত কৰি দিয়ে তো উচ্চ শিক্ষাটো তেতিয়াই ভাল হ'ব যেতিয়া মাধ্যমিক শিক্ষা ফলপ্ৰসূ হ'ব সেই কাৰণে মাধ্যমিক শিক্ষা অতি গুৰুত্বপূৰ্ণ আৰু মাধ্যমিক শিক্ষা ফলপ্ৰসূ হ'লেহে প্ৰাথমিক শিক্ষাটো ভাল হ'ব কাৰণ মাধ্যমিক শিক্ষা শেষ কৰাৰ লগে লগে এগৰাকীয়ে প্ৰাথমিক শিক্ষা শিক্ষক হিচাপে নিযুক্তি লাভ কৰিব পাৰে প্ৰাথমিক শিক্ষাৰ শিক্ষকৰ যোগ্যতা অৰ্জন কৰে গতিকে মাধ্যমিক শিক্ষাক আসলতে আমি গুৰুত্ব প্ৰদান কৰিব লাগে আৰু এটা বিষয়ে আৰু কিছুমান দিশৰ কাৰণে মাধ্যমিক শিক্ষা খুব গুৰুত্বপূৰ্ণ কাৰণ মাধ্যমিক শিক্ষা শেষ কৰিয়ে মানুহ এজন প্ৰাপ্তবয়স্ক হয় হে মাধ্যমিক শিক্ষাটো খুব ভাল হিচাপে যদি সৰকাৰে বা দেশ এখনে পৰিচালনা কৰিব পাৰে তেতিয়াহে আসলতে প্ৰকৃতাৰ্থত দেশ এখনৰ উন্নয়ন আশা কৰিব পাৰে হে মাধ্যমিক শিক্ষা আয়োগে ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষা আয়োগ 1952-53 চনৰ এই মাধ্যমিক শিক্ষা আয়োগখনে ভাৰতবৰ্ষৰ গোটেই মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ দিশসমূহ শিক্ষকৰ শিক্ষাই হওক ছাত্ৰ ছাত্ৰীৰ শিক্ষাই হওক পাঠ্যক্ৰমেই হওক তেওঁলোকৰ সহপাঠ্যক্ৰমিক দিশেই হওক বা কাৰিকুলামৰ বিষয়ে হওক এই সমস্ত দিশসমূহ চালি চাই ইয়াক কেনেকৈ আৰু আগুৱাই লৈ যাব পাৰে বা উন্নয়ন ঘটাব পাৰে সেই উদ্দেশ্যৰে মুডালিয়াৰ আয়োগ নাইবা মাধ্যমিক শিক্ষা আয়োগ গঠন কৰা হৈছে এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িম যে মাধ্যমিক শিক্ষা আয়োগ 1952-53 এই আয়োগখনে অনুসন্ধান কৰি গোটেই ভাৰতবৰ্ষত তেওঁলোকৰ প্ৰশ্নাৱলীৰে অনুসন্ধান কৰিছিলে তেওঁলোকে ফিজিক্যালি গৈ প্ৰদেশসমূহত স্কুলে গৈ তেওঁলোকে অনুসন্ধান কৰি তেওঁলোকে কিছুমান আহুৱা পাইছিলে তেওঁলোকে কিছুমান ত্ৰুটি পাইছিলে দুখ পাইছিলে সেই দুখসমূহ কি সেই বিষয়ে আমি অকণমান আলোচনা কৰিব বিচাৰিম যে তেওঁলোকে দেখিছিলে যে সেই সময়ৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষা ব্যৱস্থাৰ যেটো পাঠ্যক্ৰম সেই পাঠ্যক্ৰমটো বাস্তৱ জীৱনৰ পৰা ই যেন পৃথক বাস্তৱ জীৱনত আসলতে প্ৰয়োগিক দিশত যিখিনি জ্ঞান গৰিমাৰ দৰকাৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষা শেষ কৰাৰ পিছত যিখিনি জ্ঞান গৰিমাৰ দৰকাৰ সেইখিনি যেন মাধ্যমিক শিক্ষাই দিব পৰা নাই ই যেন বাস্তৱ জীৱনৰ পৰা
অলপ বেলেগ হৈ আছে বাস্তৱ জীৱনত যিখিনি জ্ঞানৰ দৰকাৰ সেইখিনি যেন মাধ্যমিক শিক্ষাই দিব পৰা নাই যেন মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰমটো বাস্তৱ জীৱনৰ যিখিনি জ্ঞানৰ প্ৰয়োজন সেইখিনিৰ পৰা যেন অলপ পৃথক হৈ আছে নেক্সট তেওঁলোকে অনুসন্ধান কৰি দেখিছিলে যে ব্যক্তিত্বৰ বিকাশত এই মাধ্যমিক শিক্ষাই অসমৰ্থ হৈছে আচলতে পূৰ্ণ ব্যক্তিত্বৰ বিকাশ হ'ব লাগে কাৰণ বয়সন্ধি কালৰ পিছতেই প্ৰাপ্তবয়স্ক কাল আৰু মাধ্যমিক শিক্ষা যেহেতু বয়সন্ধি কালৰ এক শিক্ষা ব্যৱস্থা বা কৈশোৰ কালৰ এক শিক্ষা ব্যৱস্থা গতিকে এই বয়সন্ধি কালতেই তেওঁলোকৰ আচলতে পূৰ্ণ ব্যক্তিত্বৰ বিকাশ হ'ব লাগে গতিকে দেখা গৈছে যে সেই সময়ৰ মাধ্যমিক শিক্ষাৰ জৰিয়তে এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ সম্ভৱ নহয় সেয়ে ব্যক্তিত্বৰ বিকাশত অসমৰ্থ বুলি তেওঁলোকে উল্লেখ কৰিছে প্ৰতিবেদনখনত আৰু তেওঁলোকে আগুৱা পাইছিলে যে মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰমটো যেন একেবাৰে ঠেক গণ্ডিৰ এই মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰমটো যেন একেবাৰে ঠেক গণ্ডিৰ আৰু পৰীক্ষা কেন্দ্ৰিক তেতিয়াৰ সময়ৰ শিক্ষা ব্যৱস্থাটো যেন পৰীক্ষাৰ কাৰণে চলি আছে পৰীক্ষাত উত্তীৰ্ণ হ'বৰ কাৰণে যেন ছাত্ৰ ছাত্ৰীসকলে মুখস্থ কৰিছে নম্বৰ পাবৰ কাৰণে পৰীক্ষাত নম্বৰ বেছিকৈ পাবৰ কাৰণে যেন তেওঁলোকে মুখস্থ কৰি গৈছে কোৰ্ছসমূহ তেওঁলোকে অনুধাৱন কৰা নাই তেওঁলোকে যেন প্ৰকৃত জ্ঞানৰ পৰা তেওঁলোক অকণমান বিৰত হৈ আছে তেওঁলোকে পৰীক্ষাৰ কাৰণেহে যেন তেওঁলোকে নিজকে আত্মসমৰ্পণ কৰিছে বা মুখস্থ বিদ্যাৰে পৰীক্ষাত নম্বৰ গোটাবলৈ যেন সেই সময়ৰ শিক্ষা ব্যৱস্থাই আগবাঢ়ি দিছে এইটো এটা আখুৱা বা সমস্যা তেওঁলোকে পাইছিলে তাৰপিছতে সেই সময়ৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ মাধ্যম আছিলে ইংৰাজী মাধ্যম সেই সময়ত শিক্ষাৰ মাধ্যম আছিলে ইংৰাজী মাধ্যম তো ইংৰাজী মাধ্যম হোৱাৰ কাৰণে আমাৰ ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে ইংৰাজী এটা বিদেশৰ ভাষা হিচাপে তেতিয়া গণ্য কৰিছিলে ইংৰাজী ভাষাটোক এটা বিদেশৰ ভাষা হিচাপে তেওঁলোকে গণ্য কৰিছিলে আৰু ইংৰাজী মাধ্যম হোৱাৰ কাৰণে বহু ছাত্ৰ ছাত্ৰীয়ে এই শিক্ষাক জটিল প্ৰক্ৰিয়া বুলি তেওঁলোকে অনুমান কৰিছিলে আৰু শিক্ষা আধাতে তেওঁলোকে এৰিব লগা হৈছিল এইটো এটা সমস্যা মাধ্যমিক শিক্ষা আয়োগ 1952-53 চনে আঙুলিয়াই দিছিলে আৰু দেখা গৈছিলে যে সেই সময়ৰ শিক্ষা পদ্ধতি আছিলে এটা গতানুগতিক শিক্ষা পদ্ধতি তাত কোনো নতুনত্ব শিক্ষা পদ্ধতিত কোনো নতুনত্ব নাছিলে যাৰ কাৰণে মাধ্যমিক শিক্ষাৰ ছাত্ৰ ছাত্ৰীসকলৰ বয়সন্ধি কালৰ সেই সময়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সৃজনী শক্তি বিনাশ হৈছিল সৃজনী শক্তিৰ উৎকৰ্ষ সাধনৰ কোনো স্থল নাছিল কাৰণ একেদৰে গতানুগতিক শিক্ষা পদ্ধতি যেন সেই সময়ত চলি আছিল এইটো এটা সমস্যা বুলি তেওঁলোকে উল্লেখ কৰিছিলে তাৰপিছতে দেখা গৈছে যে সেই সময়ত শিক্ষকসকলৰ দৰমহাৰ মান সেই সময়ত শিক্ষকসকলৰ দৰমহাৰ মান নিম্ন মানৰ আছিল যাৰ কাৰণে দৰমহাৰ মান যেহেতু নিম্ন মানৰ আছিল যাৰ কাৰণে মেধা শক্তি সম্পন্ন ব্যক্তিয়ে বা অভিজ্ঞতা থকা ব্যক্তিয়ে শিক্ষকতাৰ বাবে আগবাঢ়ি অহা নাছিল সো এই কাৰণে মাধ্যমিক শিক্ষা এটা পয়া লগা অৱস্থা বুলি তেওঁলোকে নিজৰ প্ৰতিবেদনখনত উল্লেখ কৰিছিলে মানে মাধ্যমিক শিক্ষা আয়োগখনে প্ৰতিবেদনত উল্লেখ কৰিছিলে যে সেই সময়ৰ দৰমহাটো খুব কম আছিল কাৰণে অভিজ্ঞতা থকা ব্যক্তিসকলে বা জ্ঞানী ব্যক্তিসকলে বা সামৰ্থ্যৱান ইফিচিয়েণ্ট ব্যক্তিসকলে শিক্ষকতাৰ বাবে আগবাঢ়ি অহা নাছিল যাৰ কাৰণে মাধ্যমিক শিক্ষা ব্যৱস্থাটো যিদৰে আগবাঢ়ি যাব লাগিছিল সেইদৰে আগবাঢ়ি যাব পৰা নাই আৰু তেওঁলোকে অনুভৱ কৰিছিল যে সেই সময়ত বিদ্যালয়ৰ সংখ্যা খুব কম আছিল যাৰ কাৰণে শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীৰ সংখ্যা অত্যাধিক আছিল আৰু অত্যাধিক শ্ৰেণীকোঠাত অত্যাধিক ছাত্ৰ ছাত্ৰী থকাৰ কাৰণে শিক্ষকসকলে খুব ভালকৈ তেওঁলোকক গাইড কৰিব পৰা নাছিল খুব ভালকৈ তেওঁলোকক ইতিবাচক দৃষ্টিভংগীৰে তেওঁলোকক আগুৱাই লৈ যাবলৈ বহুত বাধাৰ সন্মুখীন হৈছিল সো এইসমূহ আগুৱা তেওঁলোকে আঙুলিয়াইছিলে আৰু আগুৱা তেওঁলোকে উল্লেখ কৰিছিলে যে সেই সময়ৰ পাঠ্যক্ৰমত সহ পাঠ্যক্ৰমিক দিশত যেন একেবাৰে আওকাণ কৰা হৈছে সহ পাঠ্যক্ৰমিক ক্ষেত্ৰখনত বয়সন্ধি কালৰ শিক্ষা ব্যৱস্থাত সহ পাঠ্যক্ৰমিক দিশৰ যে কিমান প্ৰয়োজনীয়তা আছে তাক যেন একেবাৰে তেওঁলোকে নুই কৰি দিছে কাৰণ সহ পাঠ্যক্ৰমিকৰ দিশৰ জৰিয়তে তেতিয়া শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ যি প্ৰচেষ্টা যেন তেওঁলোকে এই মাধ্যমিক শিক্ষা ব্যৱস্থাত একেবাৰেই
মানে তেওঁলোকে প্ৰশ্ৰয় দিয়া নাছিলে বা একেবাৰেই তেওঁলোকে কোনো ব্যৱস্থা বা সুবিধা কৰিব পৰা নাছিল। এইসমূহ আগুৱাৰ কাৰণে মাধ্যমিক শিক্ষা মানে উচিত দিশত আগবাঢ়ি যেন যাব পৰা নাই বুলি মাধ্যমিক শিক্ষা আয়োগে আঙুলিয়াই দিছিলে। আৰু এইখিনিতে এটা কথা মই কৈ থওঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই যে আগুৱাসমূহ ভাৰতবৰ্ষৰ ঠিক স্বাধীনতাৰ পিছতে মাধ্যমিক শিক্ষা আয়োগ 1952 চনৰ সেই সমসাময়িক সময়ত তেওঁলোকে আঙুলিয়াই দিছিলে মাধ্যমিক শিক্ষাৰ আগুৱাসমূহ। এই আগুৱাসমূহ আজিৰ তাৰিখত আজিৰ যিটো প্ৰেক্ষাপট ভাৰতবৰ্ষৰ শিক্ষাৰ মাধ্যমিক শিক্ষাৰ যিটো আজিৰ প্ৰেক্ষাপট, সেই প্ৰেক্ষাপটত এই আগুৱাসমূহ দূৰ হৈছেনে? নিশ্চয় হোৱা নাই। কাৰণ আমাৰ আজিৰ সময়তো গোটেই ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষাই এইসমূহ আহ্বান সন্মুখীন হ'ব লগা হৈছে। সেয়ে আজিও ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষা ব্যৱস্থা খুব উচিত দিশত যেন গতি কৰিব পৰা নাই। তো যিয়ে নহওক মাধ্যমিক শিক্ষা আয়োগ 1952-53 চনত এই মাধ্যমিক শিক্ষা আয়োগখনে মাধ্যমিক শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য কি হোৱা উচিত সেই বিষয়েও তেওঁলোকে খুব ধুনীয়াকৈ বৰ্ণনা কৰিছিলে। কাৰণ ভাৰতবৰ্ষৰ স্বাধীনতাৰ আগত ইংৰাজসকলে যেতিয়া ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা পৰিচালনা কৰিছিলে তেতিয়া তেওঁলোকৰ উদ্দেশ্য আছিলে তেওঁলোকৰ ভাষা সাহিত্য সংস্কৃতি আদি শিকাই তেওঁলোকৰ কৰ্মচাৰী বনোৱাটো আছিলে তেওঁলোকৰ উদ্দেশ্য। কিন্তু এতিয়া যেহেতু ভাৰতবৰ্ষ নিজেই নিজক শাসন কৰি আছে, ভাৰত চৰকাৰে যেহেতু ভাৰতৰ শিক্ষা ব্যৱস্থা বা যাৱতীয় ব্যৱস্থাসমূহ পৰিচালনা কৰি আছে, সেইকাৰণে মাধ্যমিক শিক্ষা আয়োগে ভাৰতীয় শিক্ষা ব্যৱস্থা মাধ্যমিক শিক্ষাৰ কি উদ্দেশ্য হ'ব লাগে তেনেকুৱা ক্ষেত্ৰত কিছু পৰামৰ্শ দিছিলে। আৰু তেওঁলোকে কৈছিলে যে চাৰিটা ঘাই উদ্দেশ্যৰে আচলতে চাৰিটা মুখ্য উদ্দেশ্যৰে আচলতে মাধ্যমিক শিক্ষা ব্যৱস্থাটো পৰিচালনা হ'ব লাগে। তাৰে 1 নম্বৰ উদ্দেশ্যটো আছিলে গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ। গণতান্ত্ৰিক নাগৰিকত্ব বিকাশ। তেওঁলোকে এইটো অনুমান কৰিছে গোটেই আমাৰ ভাৰতবৰ্ষখন এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ, সেইকাৰণে গণতান্ত্ৰিক ভাৱধাৰাৰে যাতে বয়সন্ধি কালতেই তেওঁলোকে সমৃদ্ধিশালী হ'ব পাৰে। গণতান্ত্ৰিক চিন্তাধাৰা, সমাজ ব্যৱস্থা, গণতান্ত্ৰিক ন্যায়, সামাজিক ন্যায়, দেশপ্ৰেম, এইসমূহ কথা যাতে তেওঁলোকে বুজি পায় তেনেকুৱা শিক্ষা যাতে এই মাধ্যমিক শিক্ষাতে তেওঁলোকে লাভ কৰে, সেই উদ্দেশ্যৰে যাতে মাধ্যমিক শিক্ষাটো দিয়া হয় তেনেকুৱা এটা পৰামৰ্শ তেওঁলোকে আগবঢ়াইছিলে। নেক্সট উদ্দেশ্যটো আছিলে মানে মাধ্যমিক শিক্ষা আয়োগে মাধ্যমিক শিক্ষাৰ কি উদ্দেশ্য হ'ব, নেক্সট উদ্দেশ্যটো তেওঁলোকে ঠিৰাং কৰিছিলে যে বৃত্তিগত অৰ্হতা বিকাশ হ'ব লাগিব। বৃত্তিগত অৰ্হতা বিকাশ। তেওঁলোকে অনুভৱ কৰিছিলে যে মাধ্যমিক শিক্ষাই সৰহসংখ্যক ছাত্ৰ ছাত্ৰীৰ বা বেছি সংখ্যক ছাত্ৰ ছাত্ৰীৰে যিহেতু শেষ শিক্ষা হয়, সেইকাৰণে মাধ্যমিক শিক্ষা শেষ কৰি যাতে তেওঁলোকে ঘৰত বহি থাকিব নালাগে বা তেওঁলোকে নিবনুৱা হৈ থাকিব নালাগে, সেইকাৰণে মাধ্যমিক শিক্ষাত এনে কিছু ব্যৱস্থা কৰিব লাগে যাৰ কাৰণে তেওঁলোকে বৃত্তিগত অৰ্হতা লাভ কৰিব পাৰিব আৰু মাধ্যমিক শিক্ষা শেষ কৰিয়েই তেওঁলোকে কোনো এটা কামত নিয়োগ কৰিব পাৰিব নিজকে। এনেকুৱা এটা উদ্দেশ্যৰে মাধ্যমিক শিক্ষাটো পৰিচালনা হ'ব লাগিব। তেওঁলোকে এনেকুৱা এটা উদ্দেশ্য আগত ৰাখি মাধ্যমিক শিক্ষাটো আগবঢ়াই নিয়াৰ কাৰণে তেওঁলোকে পোষকতা কৰিছিলে। তেওঁলোকে আৰু কৈছিলে যে ব্যক্তিত্বৰ বিকাশ হ'ব লাগিব। মাধ্যমিক শিক্ষাৰ জৰিয়তে যাতে ব্যক্তিত্বৰ বিকাশ সম্ভৱ হয়, ব্যক্তিত্বৰ বিকাশ। মাধ্যমিক শিক্ষাৰ জৰিয়তে যাতে পূৰ্ণ ব্যক্তিত্বৰ বিকাশ হয়, যাৰ জৰিয়তে তেওঁলোকে এটা ভাৰতীয় গণতন্ত্ৰৰ যি আদৰ্শ তাক যাতে বুজিব পাৰে, দেশপ্ৰেম যাতে তেওঁলোকে লাভ কৰিব পাৰে, দেশীয় চিন্তাধাৰা যাতে তেওঁলোকে বুজিব পাৰে,
তেওঁলোকৰ ব্যক্তিত্ব যাতে ভাৰতবৰ্ষৰ যি বৈচিত্ৰ্যৰ মাজত ঐক্য সংহতি এইসমূহ কথা যাতে তেওঁলোকৰ ব্যক্তিত্বৰ মাজত ফুটি উঠে তেনেকুৱা চিন্তাধাৰাৰে মাধ্যমিক শিক্ষাৰ উদ্দেশ্য আৰু লক্ষ্য তেওঁলোকে থিৰাং কৰিছিলে যে মাধ্যমিক শিক্ষাৰ জৰিয়তে ব্যক্তি এজনৰ পূৰ্ণ ব্যক্তিত্বৰ বিকাশ হ'ব লাগিব তেতিয়াহে ভাৰতবৰ্ষত আচলতে প্ৰকৃতাৰ্থত উচ্চ শিক্ষা বা প্ৰাথমিক শিক্ষাৰ উন্নতি হ'ব নেক্সট উদ্দেশ্যটো তেওঁলোকে মানে থিৰাং কৰিছিলে ভাবিছিলে নেক্সট এই ভাবিছিলে যে নেতৃত্বৰ বিকাশ ঘটিব লাগিব নেতৃত্বৰ বিকাশ হ'ব লাগিব মাধ্যমিক শিক্ষাৰ জৰিয়তে যাতে নেতৃত্বৰ বিকাশ হ'ব পাৰে নেতৃত্বৰ বিকাশ মানে মাধ্যমিক শিক্ষা লাভ কৰিলেই যেহেতু প্ৰাপ্তবয়স্ক সময়ত তেওঁলোকে আগবাঢ়ি যায় 18 বছৰ হৈ যায় গতিকে তেতিয়া সেইখিনি সমসাময়িক সময়ত যাতে তেওঁলোকে সামাজিক নেতৃত্ব ল'ব পাৰে তেওঁলোকে ৰাজনৈতিকভাৱে তেওঁলোকে যাতে নেতৃত্ব ল'ব পাৰে তেওঁলোকে যাতে উদ্যোগিক ক্ষেত্ৰত নেতৃত্ব ল'ব পাৰে সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত যাতে ছাত্ৰ ছাত্ৰী নেতৃত্ব ল'ব পাৰে তেওঁলোকে যাতে বেহা বাণিজ্যৰ ক্ষেত্ৰতো নেতৃত্ব ল'ব পাৰে তেনেকুৱা শিক্ষা আচলতে মাধ্যমিক শিক্ষাতেই অন্তৰ্ভুক্ত কৰিব লাগে বুলি তেওঁলোকে এই প্ৰতিবেদনখনত উল্লেখ কৰিছিলে সো মাধ্যমিক শিক্ষা আয়োগ বা মুডালিয়াৰ আয়োগ 1952-53 এই আয়োগখনে মাধ্যমিক শিক্ষাৰ এই চাৰিটা মুখ্য উদ্দেশ্যত মাধ্যমিক শিক্ষাখন পৰিচালনা হলেহে ভাৰতবৰ্ষৰ প্ৰকৃত উন্নয়ন ঘটিব আৰু ভাৰতবৰ্ষৰ শিক্ষা ক্ষেত্ৰত প্ৰকৃত মূল্যবোধৰ শিক্ষাটো হ'ব বুলি তেওঁলোকে কৈছিলে সো আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিছো মাধ্যমিক শিক্ষা আয়োগে আয়োগ কি মাধ্যমিক শিক্ষা আয়োগে আগবঢ়াই মানে অনুসন্ধান কৰি পোৱা কিছু সমস্যা মাধ্যমিক শিক্ষাত থকা সমস্যা আৰু মাধ্যমিক শিক্ষা আচলতে কি লক্ষ্য আৰু উদ্দেশ্যৰ ভিত্তিত মাধ্যমিক শিক্ষা ভাৰতবৰ্ষত প্ৰদান কৰিব লাগে তেনেকুৱা উদ্দেশ্য আৰু লক্ষ্য আমি আলোচনা কৰিলো আশা কৰিছো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে খুব ধুনীয়াকৈ মাধ্যমিক শিক্ষা আয়োগ 1952-53 খুব ধুনীয়াকৈ বুজি পাইছা যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা